নমস্কাৰ মই শান্তনা আৰু আপোনালোকে চাই আছে শান্তনাজ ৱৰ্ল্ড। আজি মই আপোনালোকক দিব খুজিছো মোৰ পাৰ্পল হল। মই এনি টাইম মোৰ প্ৰায় সব ভিডিওতে মই কৈ থাকো যে মই পাৰ্পলৰ পৰা বস্তু অৰ্ডাৰ কৰো, কসমেটিক্সৰ যিখিনি বস্তু মই ইউজ কৰো। তো আপোনালোকক মই লিংকত প্ৰায় দি থাকো ডেসক্ৰিপশন বক্সত। আৰু মই কি অৰ্ডাৰ কৰিছিলো আৰু লকডাউনৰ মাজতে আৰু কি আহিছে মোৰ তাত মই ইউজ কৰা হৈ গৈছে। তো আপোনালোকক যেন দৰকাৰ হয় মই প্ৰত্যেকটো বস্তুৰে আপোনালোকক ৰিভিউ দিব পাৰো। তো প্ৰথমতে এইটো আপোনালোকে লাষ্ট ভিডিঅ' দেখিছিলে, এইটো হৈছে গুড ভাইবছৰ এলোভেৰা জেল। এইটো মই ইউজ কৰা ষ্টাৰ্ট কৰিছো আজি কেইবাদিনো হ'ল। আৰু দেন এইটো ভেনাছৰ জিলেট। এইটো হেৰিটো কি হয়, লাভটো প্ৰথমবাৰ কিনোতে এইটো দামটো পৰে অকণমান নিয়াৰলি 300 মান হয়। বাট তাৰ ভিতৰত এইটো যিখন ব্লেডখন থাকে এই ব্লেডখন আমি ৰিপ্লেচ কৰি আমি ইউজ কৰি থাকিব পাৰোঁ। আৰু সেইকাৰণে এইটো ইউজ কৰাটো এটা প্ৰফিট যে এনে বাৰু 50 ৰুপিজৰো পায় ৰেজৰ। তো আপোনালোকে সেইটো ইউজ কৰিব পাৰে বা এইটো যোনে ইউজ কৰে এইটোৰ প্ৰফিট এটাই যে আপোনালোকে ব্লেডখন নিজৰ ইচ্ছামতে চেঞ্জ কৰি ইউজ কৰি থাকিব পাৰে। দেন এইখন ফেচ চিট মাস্ক লেকমিৰ হয়। এইখনৰ দাম লিখা 100 হয়। বাট যেতিয়া পাৰ্পলৰ পৰা অৰ্ডাৰ কৰে আপোনালোকে জানে এনি টাইম তাত অফাৰ থাকে। তো সেই অফাৰ মতে আপোনালোকে পাই যাব। তাৰপিছত এয়া ৱেট ৱাইপছ মই অৰ্ডাৰ কৰিছিলোঁ। ৱেট ৱাইপছটো দৰকাৰ হয় মেকআপ ৰিমুভৰ কাৰণে। দেন গুড ভাইবছৰ নিম ফেচ ৱাছ। এইটো মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ, গুড ভাইবছৰ নিমৰ ফেচ ৱাছটো। দেন সিক্ৰেট টেম্পটেশ্যনৰ পাৰফিউম হয়, মোৰ খুব ফেভৰেট। যদি আপোনালোকে বডি স্প্ৰে কি ইউজ কৰিব বুলি ভাবি আছে, কোনটো ইউজ কৰিলে আপোনালোকৰ কাৰণে ভাল হয়, দেন মই কওঁ আপোনালোকৰ টেম্পটেশ্যনৰ ইউজ কৰিব। সিক্ৰেট টেম্পটেশ্যনৰ যিকোনো ল'লে আপোনালোকৰ কাৰণে খুব ভাল হ'ব। আৰু ইয়াৰ দামটো লিখা দাম হৈছে 190। যেতিয়া আপোনালোকে অৰ্ডাৰ কৰে দেন আপোনালোকে কম দামত পাব। দেন গুড ভাইবছৰ নিম এণ্ড তুলসী। এইটো ৰিভিউ মই অলৰেডি মোৰ চেনেলত দি থৈছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত। তো আপোনালোকে চাই ল'ব পাৰে। দেন অৰ্গেনিক হাৰ্ভেষ্টৰ এইটো চাইন এণ্ড গ্ল' চেৰাম। এইটোৰ বিষয়ে মই বহুত আগতে কৈছিলোঁ। আৰু মোক যদি চেৰামৰ বিষয়ে সোধা হয়, এনেকুৱা এটা চেৰাম যিটো ইউজ কৰি অকণমান দামী হয় বাট ইউজ কৰি আপোনালোকে খুব ভাল ৰিজাল্ট পাব এভৰি টাইম ইউজতে, দেন মই ক'ম অৰ্গেনিক হাৰ্ভেষ্টৰ এইটো চাইন এণ্ড গ্ল' চেৰাম। দামটো যদি ইয়াৰ লিখা দাম হৈছে 1395 টকা। তো আৰু বেলেগো আছে চেৰাম, মই বহুত ধৰণৰ চেৰাম আপোনালোকক অলৰেডি মই ছাজেষ্ট কৰি থাকোঁ। দেন আৰু এটা ফেচ ৱাছ দিছিলোঁ মই ক্লিনজিং ফেচ ৱাছ। এইটো হৈছে লাইম এণ্ড বেচেলৰ। এইটো গুড ভাইবছৰে হয়। এইটো আৰু এইটো দামটো একে, অফাৰ প্ৰাইজত মই দুটাতে সেম দামতে পাইছিলোঁ। দেন এইটো বিষয়ে মই আপোনালোকক আগতে দেখুৱাইছিলোঁ। ৰ'জ হিপৰ হয়, গুড ভাইবছৰ ৰ'জ হিপ গ্ল' চেৰাম হয়, ৰেডিয়েণ্ট গ্ল'। এতিয়া ঠাণ্ডাৰ দিন আহিছে, ঠাণ্ডাৰ দিনত কি হয় স্কিনবোৰ টাইট হয়। আৰু যিকোনো ধৰণৰ ক্ৰীম বা যেতিয়া আপোনালোকে মেকআপ ইউজ কৰে মেকআপটো ভালকৈ স্কিনত নবহে। তো তেতিয়াৰ কাৰণে মই ঠাণ্ডাৰ দিনৰ কাৰণে স্পেচিয়েলি মই এইটো আনিছোঁ, ৰ'জ হিপ গ্ল' চেৰাম। দেন আৰু এটা আছে পাৰ্পলৰে হয়। এইটো স্কিন ৰিজুভেনেটিং চেৰাম উইথ ভিটামিন চি এণ্ড ভিটামিন B3। এইটো মই অলৰেডি ইউজ কৰি আছোঁ আৰু ইমানখিনি ইউজ হৈ গৈছে মোৰ। তো এইটোৰ ৰিভিউ দিব পৰাকৈ মোৰ আছে। আপোনালোকে মই যিকেইটা প্ৰডাক্ট দেখুৱাইছোঁ আপোনালোকে যিটো প্ৰডাক্টৰে ৰিভিউ বিচাৰে মোক ক'ব, দেন মই আপোনালোকক খুব ধুনীয়াকৈ প্ৰত্যেকটো প্ৰডাক্টৰে ৰিভিউ দিব পাৰিম। দেন মোৰ তাত আছিলে এইটো এটা মিনি এটা অৰ্ডাৰ কৰিছিলোঁ, গুড ভাইবছৰে হয়, টাৰ্মেৰিক এচেঞ্চিয়েল অইল। এইটো আপোনালোকে চুলিত যিকোনো ধৰণৰ কিবা যদি প্ৰডাক্ট ইউজ কৰে, মানে প্ৰডাক্ট মিনছ কি আপোনালোকে চুলিটো ইউজ কৰিব পাৰে। দেন ফেচত আপোনালোকে যিকোনো ধৰণৰ ফেচ পেক বা যি ইউজ কৰিছে তাতো আপোনালোকে এইটো দি দিব পাৰে, 2 বা 3 ড্ৰপছ। দেন হৈ গ'ল। আপোনালোকৰ হালধি আমাৰ স্কিনৰ কাৰণে যিমান ভাল সেইটো আপোনালোকে জানে। তো আপোনালোকে যেতিয়া স্কিনত হালধিৰ গুডনেছটো পাব বিচাৰে তো আপোনালোকে যিকোনো ধৰণৰ ফেচ পেক বা যি ইউজ কৰিছে তাত আপোনালোকে 2-3 ড্ৰপছ এড কৰিলে হৈ গ'ল। দেন এইটো
এইটো বিষয়ে মই বহুত কৈছোঁ আৰু মই নিজে পাৰ্চনেলি ইউজ কৰা বস্তুৰ ভিতৰত এইটো এটা হয় যোনটো এৰোমা মেজিক ব্লছম কালচাৰৰ ভিটামিন চি স্কিন কেয়াৰ লাইটেনিং জেল SPF 30 হয় আৰু এইটোৰ দামটো লিখা দাম হৈছে 375 বাট অফাৰ প্ৰাইচত নিয়াৰলি 218 কিবা তেনেকুৱা ধৰণৰ দামতে পোৱা যায় তো প্ৰত্যেকটো বস্তুৰে ডিছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে গৈ চেক কৰি ল'ব পাৰে আৰু যিটো প্ৰডাক্টৰ বিষয়ে আপোনালোকে ডিটেইলছত জানিব বিচাৰে আপোনালোকে সেইটো মোক ক'লে মই সেইটো খুব ধুনীয়াকৈ আপোনালোকক কৈ দিম আৰু পাৰ্পলৰ পৰা অহা পেকিংটো খুব ধুনীয়াকৈ আহে বস্তুবিলাক বেয়া হৈ যাব বুলি ফেচিকি যাব বুলি তেনেকুৱা ধৰণৰ একো প্ৰব্লেম নাই খুব ধুনীয়াকৈ এতিয়া কৰোণাৰ টাইমতো মানে খুব ধুনীয়াকৈ ছেফলি আপোনাৰ কোনো ধৰণৰ হাৰ্ম নোহোৱাকৈ আৰু প্ৰডাক্টছৰো কোনো ধৰণৰ হাৰ্ম নোহোৱাকৈ আপোনাক ছেফলি ডেলিভাৰ কৰা হয় তো আপোনালোকে যদি বিচাৰে দেন আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে আৰু বাকী জানে এনেকুৱা নহয় প্ৰডাক্ট চাগে নতুন প্ৰডাক্ট মই বেছি দেখুৱাই নাই এইকেইটা প্ৰডাক্টৰ বিষয়ে মই অলৰেডি আপোনালোকক আগতে কৈছোঁ দেখাইছোঁ মই নিজে ইউজ কৰোঁ পাৰ্চনেলি তো লকডাউনৰ টাইমত যিহেতু মই ৰুমত মোৰ সকলোখিনি বস্তু এৰি থৈ গুচি আহিছিলোঁ গুৱাহাটীত তো মোৰ কাৰণে খুব দৰকাৰ হৈছিলে তো মই অৰ্ডাৰ কৰিছোঁ আৰু অলৰেডি ইউজ কৰিছোঁ নিম এণ্ড তুলসী মোৰ অলৰেডি শেষ হৈ গৈছে এতিয়া মই এল'ভেৰা জেলটো ইউজ কৰি আছোঁ গুড ভাইবছৰ তো আপোনালোকে ইউজ কৰি চাব আৰু দেখিছে কেমিকেল ইমান এটা দামৰ মই খুব বেছি অৰ্গেনিক বস্তু ইউজ কৰোঁ তো আপোনালোকে ইউজ কৰি চাব পাৰে আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেনে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈকে আহিছোঁ